Hello everyone, আজি মই ৰান্ধিবলৈ লৈছো কঁঠালৰ মুচিৰ লগত এয়া খাচী মাংসৰ তেল কোনে কোনে খাই ভাল পায় জনাব এয়া দেখিছানে তেতিয়াহলে বলক ভিডিওটো আৰম্ভ কৰো এয়া ধুনীয়াকৈ তেল লৈ আহিছো এতিয়া ৰান্ধিম খাচী আলু কেপিচ ৰঙচুৱা হোৱালৈকে ভাজি লম দেখিছানে আৰু যেহেতু মই সবজিত আলুখিনি অকমান ডাঙৰকে হলে ভাল পাওঁ খাই সেইকাৰণে ডাঙৰকে কাটি ফ্ৰাই কৰি লৈছো আৰু একেখন কেৰাহীতে মই এতিয়া কঁঠাল কেপিচো ফ্ৰাই কৰি লম যেহেতু কঁঠাল কেপিচ মই বইল কৰি ৰাখিছিলো অকমান আৰু আপোনালোকে বাৰু কঁঠালৰ মুচি খাই ভাল পায়নে জনাব দেই যেহেতু কঁঠালৰ মুচি খাই মই বিৰাটেই ভাল পাওঁ আৰু আগতে মই ব্ৰইলাৰ মাংসৰ লগত ৰান্ধিছো বাৰু হেতু ভিডিও অলৰেডি আপলোড কৰিছো আপোনালোকে যদি নাই চোৱা চাবগে আৰু ইয়া দেখিছেনে মই আজি খাচী মাংসৰ তেলৰ হৈতে ৰান্ধিম আৰু ইয়া ধুনীয়াকৈ ভাজ খাই গৈছে কঁঠালৰ মুচিখিনি এতিয়া মই হে চৰ্বিখিনি দি তেল উলিয়াই লৈছো আগতে আৰু পিয়াজটো মই সৰুকৈ কাটি দি দিছো তাৰ পাছত মই যিমানখিনি গৰম মছলা লং ইলাইচি দালচিনি দি দিছো আৰু দুটা বিলাহী সৰুকৈ কাটি দিছো বিলাহীখিনি গলাৰ পাছত মই তাত আদা নহৰু আৰু জলকীয়া বাটি ৰাখিছিলো সেইখিনিও দি দিছো হালধি তাৰ পাছত কাশ্মীৰী চিলি আৰু অকমান গৰম মছলা দি দিছো দেখিছেনে এইখিনিও ভালদৰে ভাজি লম মছলাখিনিৰ পৰা তেল ওলাই অহালৈকে ভাজি লৈছো ইয়া দেখিছেনে তেল ওলাই আহিছে তাৰ পাছত মই যিখিনি কঁঠালৰ মুচি ফ্ৰাই কৰি ৰাখিছিলো যে সেইখিনি দি দিছো দেখিছেনে যদি ফ্ৰাই কৰি লয় ন কঁঠালৰ মুচিখিনি তেতিয়া খাবলৈ জুচি টাইপ হয় বিৰাটেই ভাল লাগে খাই আৰু কঁঠালখিনি ভাঙিও নাযায় তেতিয়া আপোনালোকে যদি ফ্ৰাই কৰি নিদিয়ে বা ফ্ৰাই কৰি দি চাব আৰু এতিয়া মই ভাজি ৰখা আলুখিনিও দি দিছো দেখিছেনে এইখিনি অলৰেডি ভাজি ৰখাই হৈছে বেছি সময় নালাগে এতিয়া আৰু ইয়াত মই সোৱাদ অনুসৰি নিমখ দি দিছো আৰু যেহেতু মই গৰম পানী কৰি ৰাখিছো গৰম পানী অকণ দি দিছো ইয়াত আপোনালোকক যিমানটো প্ৰয়োজন হয় সিমানটোৱে দিব আৰু আপোনালোকে কঁঠালৰ মুচি এনে ধৰণে খাই পাইছেনে জনাব আৰু ইয়া দেখিছেনে ইমানেই ধুনীয়া কালাৰ আহিছে খাবলৈ বিৰাটেই সোৱাদ হয় আপোনালোকে যদি এনে ধৰণে ৰান্ধি খোৱা নাই এবাৰ ৰান্ধি খাই চাব দেই মই আপোনালোকক ওচৰৰ পৰা দেখাই দিছো ৰব এয়া দেখিছেনে কঁঠালৰ মুচি এডোখৰো ভাঙি যোৱা নাই আৰু আলুৱে পিছু নাই ভঙা দেখিছেনে এনে ধৰণে হৈ থাকিলে বৰ ভাল লাগে নে খাই নহয় জানো আৰু এনে ধৰণে যদি আপোনালোকে নাই খোৱা এবাৰ খাই চাব আৰু খাই যদি বনাই খাই চাই মোক জনাবলৈ কিন্তু নাপাহৰিব দেখিছেনে কিমান সুন্দৰ হৈছে খাবলৈ বিৰাটেই সোৱাদ হয় আৰু কালাৰটো দেখিছেনে কিমান সুন্দৰ হৈছে আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই কেনে পায় জনাবলৈ একেবাৰে নাপাহৰিব আৰু আজিৰ ৰেচিপিটো কেনেকুৱা পালে জনাব দেই আৰু যদি আপোনালোকে এনে ধৰণে বনাই খোৱা নাই এবাৰ ট্ৰাই কৰি চাব কিন্তু আৰু কালাৰটো কিমান ধুনীয়া হৈছে ওপৰৰ পৰা অকমান দেখুৱাই দিছো আপোনালোকক আৰু দেখি লোভ লাগিছেনে জনাব দেই আৰু আজি দুপৰীয়া থালিখনত অন্য বিশেষ একো নাছিলে কঁঠালৰ মুচি আৰু যেটো খাচী মাংসৰ তেলেদি বনাইছো অন্য সবজিনো কিহৰ দৰকাৰ নহয় জানো নে কি কয় বাৰু আপোনালোকে এয়া সব ওচৰৰ পৰা দেখুৱাই দিছো খাবলৈ বিৰাটেই সোৱাদ হৈছিলে ধন্যবাদ ভিডিওটো চোৱাৰ বাবে